नमस्कार। बीजेपी सरकारे प्रतिश्रुति दियार मर्मे नियुक्ति प्रक्रिया स्वस्थ और निका কৰিবলৈ सक्षम হ'ল। भारतीय जनता पार्टी 2016 सনত राज्य परिचालना करार दायित्वभार ग्रहण करिए आमी गोटे विषयটো संस्कार आनिबर भावे संकल्पबद्ध हलो आरो आमी करा सतता निष्ठार परिणति আজি नियुक्ति प्रक्रियाটো স্বচ্ছ और निका हल। एसआई परीक्षाओ স্বচ্ছ और निका मानसिकतार अनुष्ठित करा हल और फलत एसआई तो आमी देखिलो एपीएससी दरे आमार योग्यता सम्पन्न पार्टीहे नियुक्ति पाबले सक्षम হৈছে। बहु खाटी खोआ मानुहर पुत्र कन्याय এই निका पद्धतिरे আজি नियुक्ति पाबले सक्षम হৈছে। मैं नियुक्ति लाभ करा प्रतिगराकी प्रार्थी आन्तरिकतार अभिनंदन जनाइছো। आमार অসম आरक्षीও गोटेই कामखिनि निष्ठारे सम्पन्न करिছে। विशेषকৈ डीजीपी भास्करज्योति महन्तर नेतृत्वत আজি এই कामखिनि सठिकभावे सम्पन्न करा হৈছে। मैं आशा राखिছো आगन्तुक दिনত आमी এনেধৰণে गोटे प्रक्रियाটো आगुৱাই নিবলৈ सक्षम হম। केवल आमाक लागे राइजर मरम स्नेह और आशीर्वाद। आगन्तुक दिনত सहयोगिता विचारि आपनालोকক पुनर नमस्कार जनाइছো। धन्यवाद। एबार सरकारे स्टेट लेवल पुलिस रिक्रुटमेंट बोर्डर मुख नियुक्ति दिले चेयरमैन हिसाबे और एटा आमी नतुनके टीम गठन करिलु और एटु आमी खूब सुचारू रूपे माइनर डिटेल्स प्लान करिलु। हेके स्वच्छतार कारणे आमी किछुमान इक्विपमेंट्स हायर करिसु जिखिनि कम्पिउटाराइज्ड इक्विपमेंट्स जिखिनि आमार पुलिसर मानुहक दक्षता बढ़ाय তেওঁলোকক ভালকে প্র্যাকটিস কৰোৱাই পিএসটি পিইটিৰ সময়ত ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু স্ট্যান্ডার্ড টেষ্ট সেইটা সময়ত বিশেষকৈ দৌৰা সময়ত আরএফআইডি চিপ এটা লগাই দিয়ে বুকুত আৰু সেইটো কম্পিউটাৰত ডাইৰেক্ট ওলাই আহে। তেওঁলোকে পৰীক্ষাৰ্থীক ডাইৰেক্ট প্ৰিন্ট আউট দি দিয়ে কিমান পাৰফৰ্মেন্স কৰিছে। জপিয়াওঁতে তেনেকৈ লেজাৰ ইস্যু কৰে। টোটাল পৰীক্ষাৰ্থী আসলে 90,000তকৈ বেছি এপ্লাই কৰিছিলে। তাৰ পৰা 597 জন বচা হৈছে আৰু এই 597 জন পাছক বনিয়া বুলি ক'ব লাগিব কাৰণ তেওঁলোক সকলো পৰীক্ষাতে নিজা শক্তিৰে নিজা মেধাৰে নিজা কষ্টেৰে উত্তীৰ্ণ হৈছে। গতিকে মই কোৱালিফাই কৰা সকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰকৃততে মেৰিট বেছ পৰীক্ষাৰ মাজেদি পাৰ হৈ আহিছা। গতিকে তোমালোকে ইয়াত কোনো অন্যায়ৰ সন্মুখীন হ'বলগীয়া নাই। মই অসম পুলিচৰ আমাৰ SLPRB আটাইকেইজন মেম্বাৰ ছিনিয়ৰ অফিচাৰ হওক জুনিয়ৰ অফিচাৰ হওক অসম পুলিচৰ বিভিন্ন বৰ্গৰ কৰ্মচাৰীক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে যি অপূৰ্ব কাম কৰিলে এইটো ক্ষেত্ৰত এই ৰিক্ৰুটমেণ্টটো কৰোঁতে এইটো আমাৰ অসম পুলিচৰ সন্মান বহুত বঢ়াই তুলিলে ৰাইজৰ আগত। আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসম চৰকাৰলৈ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক অহৰ্নিশে প্ৰতিটো দিশৰে খবৰ খাতি লৈ স্বচ্ছতাৰ ওপৰত খুব বেছিকৈ গুৰুত্ব দি তেখেতে আমাক যি ধৰণে অনুপ্ৰেৰণা দি যোগাই গ'ল আমি তেওঁৰ প্ৰতি সদায় ঋণী থাকিম। আৰু অসম পুলিচৰ ৰিক্ৰুটমেণ্টবোৰ সদায় যাতে এনেকুৱাই হয় আৰু মই তাকে কামনা কৰিছোঁ। আৰু নিশ্চয় অসম পুলিচে এই ধৰণে ৰিক্ৰুটমেণ্ট কৰিলে আমাৰ কামৰ কোৱালিটিও বেছি ভাল হৈ যাব। ৰাইজৰ প্ৰতি প্ৰকৃততে আমি সেৱা প্ৰকৃতাৰ্থত কৰিব পাৰিম। থেংক ইউ। অসম আৰক্ষী উপ পৰিদৰ্শক নিযুক্তি প্ৰক্ৰিয়া নিকা স্বচ্ছ আৰু নিকুটভাৱে সম্পন্ন কৰা হৈছে বুলি ডাঠি ক'ব পাৰোঁ। এই নিযুক্তি প্ৰক্ৰিয়াত অংক লোৱা প্ৰাৰ্থীসকলক মেধা ভিত্তিত আৰু দক্ষতা ভিত্তিত বাছনি কৰা হৈছে। মই নিযুক্তি পোৱা প্ৰাৰ্থীসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।